জেন ক্ৰিছলাৰ নামৰ এজন ব্যক্তি আছে যিজন ব্যক্তিক পৃথিৱীৰ বহুত ডাঙৰ এজন বায়োমেট্ৰিক হেকাৰ বুলি জনা যায় যিজনে আইফোন 5s ওলোৱা 24 ঘণ্টাৰ ভিতৰতে তাৰ যিটো ফিংগাৰপ্ৰিন্ট ভেৰিফিকেশ্যন হয় সেইটো হেক কৰিছিলে আপোনালোকে জানেনে যে মহে আটাইতকৈ বেছি O ব্লাড গ্ৰুপ টেষ্ট থকা মানুহক ভাল পায় মহে আচলতে সেন্স কৰিব পাৰে যে কোনজন ব্যক্তি কি তেজ O A B মহে সেন্স কৰিব পাৰে ভুক লগা সময়ত যে এটা পেটৰ পৰা মাত এটা ওলায় গুৰগুৰ এটা মাত ওলায় কিন্তু ভুক লগা সময়ত সেই মাতটো বৰগিমি বুলি কোৱা হয় বৈজ্ঞানিক নাম হয় এটো বৰগিমি 21978 ইয়াক যদি আপোনালোকে 4 ৰে পূৰণ কৰে তেনেহলে তাৰ উল্টাটো পাব মানে 87912 পাব হহাপহুটো আপোনালোকে সকলোৱে দেখিছে কিন্তু মই আজি আপোনালোকক তা এনেকুৱা হহাপহু দেখুৱাম যিটো অলপ বেলেগ নৰমেল হহাপহুতকৈ দেখিবলৈ বেলেগ এই কপি ফটো চাওক বেলেগ হহাপহুতকৈ এটো অলপ দেখিবলৈ বেলেগ এই হহাপহুটোৰ নাম হৈছে জায়ান্ট এংগৰা ৰেবিট আপোনালোকক এক কপি ফটো দেখাইছো ফটোকপি চাই লওক এই ফটোকপিত কি দেখিছে এজন ব্যক্তি বহি আছে আৰু তাৰ সাইডত এটা কুকুৰ বহি আছে তা কি কৈছে কুকুৰটোৱে বহি অকল এটাই চিন্তা কৰি আছে যে হি বহি আছে কিন্তু মানুহ এটাই এজেগাত বহি পেলাই কিমান কথা চিন্তা কৰি আছে চাওক এই কথা চিন্তা কৰিছে কিন্তু কুকুৰটোৱে অকল এটা কথাই চিন্তা কৰিছে যে হি বহি আছে নিজৰ মালিকৰ লগত কিন্তু মানুহে চাওক কিমান কথা চিন্তা কৰি আছে এজেগাত বহিও মানে শান্তি নাই এই কথা চিন্তা কৰি আছে আজি ভিডিওটো ইমানে আছিল যদি ভিডিওটো চাই ভাল পালে ভিডিওটো লাইক শেয়াৰ আৰু কমেন্ট কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লব